নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অসম এক্সাম চেনেলটিৰ অন্য এটা নতুন ভিডিঅ'লৈ, য'ত আজি আমি যোৱা 5 ছেপ্টেম্বৰ তাৰিখে 6th ছেমিষ্টাৰ ফাইনেল ৰিজাল্ট গুৱাহাটী বিশ্ববিদ্যালয়ে ঘোষণা কৰিছে। মই আশা কৰোঁ সকলোৱে সেই ফলাফলত সন্তুষ্ট হৈছে আৰু যদি কোনোবা ছাত্ৰ-ছাত্ৰীৰ কিবা অসুবিধা আছে তেন্তে গুৱাহাটী ইউনিভাৰ্চিটিয়ে জনাইছিল যে 6 ছেপ্টেম্বৰৰ পৰা 24 ছেপ্টেম্বৰৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়লৈ গৈ তেওঁলোকৰ অসুবিধাসমূহ তেওঁলোকৰ ওচৰত জনাব পাৰে। গতিকে আজিৰ ভিডিঅ'টোত আমি এইটোৱে আলোচনা কৰিম যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে 6th ছেমিষ্টাৰৰ ফলাফলত এটা ভাল ফলাফল লাভ কৰিছে, গতিকে তেওঁলোকে কেনেকৈ তেওঁলোকৰ অৰিজিনেল পাছ চাৰ্টিফিকেটখন পাব তাৰ ওপৰত এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আহক ভিডিঅ'টো আলোচনা কৰোঁ। গতিকে এইটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা অফিচিয়েল ৱেবছাইট। ইয়াত আমি 9 নম্বৰ পইণ্টত যিটো আছে অনলাইন ডকুমেণ্ট ৰিকুৱেষ্ট, ইয়াত ক্লিক কৰিব লাগিব। তাৰপাছত এইখন পেজ খোল খাব। ইয়াত যে আছে নিউ ইউজাৰ, এইটোত ক্লিক কৰিব লাগিব। তাৰপাছত এইখন পেজ খোল খাব। এতিয়া ইয়াত আমি আপোনালোকৰ যি নিজৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াত বহুৱাব লাগিব আৰু আপোনাৰ নামটো ইয়াত বহুৱাব লাগিব আৰু আপোনাৰ ফাদাৰ্ছ নেম ইয়াত বহুৱাব লাগিব। তাৰপিছত আপোনাৰ মাদাৰ্ছ নেম ইয়াত বহুৱাব লাগিব। তাৰপিছত যি ষ্টুডেণ্ট কেটেগৰী আছে এই কেটেগৰীত আপোনালোকে যোনে যোনটো হয় জেনেৰেল, PW, OBC, SC, ST যাৰ যিটো হয় সেইটো ক্লিক কৰিব লাগিব। জেণ্ডাৰত আপোনালোকে যাৰ যিটো জেণ্ডাৰ হয় সেইটো ক্লিক কৰিব লাগিব। ষ্টেট ক্লিক কৰিব লাগিব। কেটেগৰীত আপোনালোকে ট্ৰেডিশ্যনেল অপশ্যনটো বাছনি কৰিব লাগিব। ৰিলিজনত যাৰ যিটো ৰিলিজন হয় সেইটো বাছনি কৰিব লাগিব। ডেট অফ বাৰ্থত আপোনালোকৰ ডেট অফ বাৰ্থটো বহুৱাই দিব লাগিব। ৰেজিষ্ট্ৰেশ্যন ইয়াৰ, এই ৰেজিষ্ট্ৰেশ্যন ইয়াৰত আপোনালোকে 2000 যাৰ যিটো ৰেজিষ্ট্ৰেশ্যন আছে অৰ্থাৎ 2019-20 বহুৱাই দিব লাগিব। তাৰপাছত নেশ্যনেলিটি দিয়া থাকিব ইণ্ডিয়ান। তাৰপিছত কেণ্ডিডেট কণ্টেক্ট ডিটেইলছ, ইয়াত আপোনাৰ মোবাইল নম্বৰটো দিব লাগিব আৰু ইয়াত ইমেইল আইডি দিব লাগিব আৰু যিটো মোবাইল নম্বৰ এক্টিভ থাকে সেই মোবাইল নম্বৰটো ইয়াত বহুৱাই দিব লাগিব। তাৰপিছত ইয়াত ID প্ৰুফ এটা দিব লাগিব। পাছপৰ্ট, ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড যিকোনো এখন দিলে হ'ল। যিটো আপোনালোকে যিটো দিয়ে সেইটো ইয়াত চিলেক্ট কৰি ল'ব। ID প্ৰুফৰ নম্বৰটো দিব লাগিব। তাৰপিছত ইয়াত দিয়া আছে কাৰেছপণ্ডেঞ্চ এড্ৰেছ ডিটেইলছ, ইয়াত আপোনাৰ এড্ৰেছটো দিব লাগিব, ভেলিজ দিব লাগিব, পোষ্ট অফিচ দিব লাগিব, PS দিব লাগিব অৰ্থাৎ পুলিচ ষ্টেচন দিব লাগিব। তাৰপিছত ইয়াত আছে ষ্টেটত আপোনাৰ আছাম হ'ব। তাৰপিছত ডিষ্ট্ৰিক্টত আপোনালোকৰ যাৰ যিটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্ট ইয়াত চিলেক্ট কৰিব লাগিব। তাৰপিছত ইয়াত পিনক'ডটো ভৰাই দিব লাগিব। ইয়াত ফোন নম্বৰটো দিব লাগিব আৰু যদি আপোনালোকে অল্টাৰনেটিভ ফোন নম্বৰ দিব বিচাৰে তেন্তে ইয়াত বহুৱাই দিব পাৰে। পাৰ্মানেণ্ট এড্ৰেছ আৰু কাৰেছপণ্ডেঞ্চ এড্ৰেছ ডিটেইলছটো একে হয় তেন্তে ইয়াত ছেম বুলি টিক কৰি দিব লাগিব। তাৰপাছত আপোনালোকৰ যি ফটো আছে সেই ফটো একপি ইয়াত আপলোড কৰি দিব লাগিব আৰু সেই ফটোকপি চাইজ 100 KBতকৈ কম হ'ব লাগিব, মেক্সিমাম 100 KB। তাৰপাছত ইয়াত আপোনালোকৰ ছিগনেচাৰটো আপলোড কৰিব লাগিব। তাৰপাছত আপোনালোকৰ যি ID প্ৰুফ জনে যিটো ID প্ৰুফ বাছি লৈছে সেই ID প্ৰুফটো ইয়াত আপলোড কৰিব লাগিব। গোটেইখিনি ফিল আপ কৰাৰ পাছত আপোনালোকে ৰেজিষ্টাৰত ক্লিক কৰিব। ইয়াত আপোনালোকে দেখা পাব যে ইউৰ ৰেজিষ্ট্ৰেশ্যন হেজ বিন কমপ্লিটেড ছাকচেছফুলি। ইয়াত দিয়া থাকিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ID আৰু এইটো এনৰলমেণ্ট নম্বৰ। গতিকে ইয়াৰ পিছত আমি ইয়াত ক্লিক কৰিম, ক্লিক হেয়াৰ ফৰ লগইন, ইয়াত ক্লিক কৰিম। ইয়াত যিটো ইউজাৰ ID আমি পাইছোঁ সেই ইউজাৰ IDটো বহুৱাই দিম আৰু ইয়াত আমি জিঅ' ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত বহুৱাই দিম। তাৰপাছত আমি ইয়াত চেণ্ড OTPত ক্লিক কৰিম। আপোনালোকৰ মোবাইল নম্বৰ এটা OTP যাব, সেই OTPটো আপোনালোকে ইয়াত বহুৱাই দিব লাগিব। তাৰপিছত ভেৰিফাই কৰিব লাগিব। তাৰপিছত এইখন পেজ খোল খাব। ইয়াত আপোনাৰ নাম আহিব, ইয়াত যিটো ইউজাৰ ID আছে সেই ইউজাৰ IDটো আহিব। গতিকে এইখন পেজ এনেকৈ খোলা যাব। ইয়াত গোটেইখিনি ডিটেইলছ আপোনাৰ থাকিব। তাৰপাছত আপুনি ইয়াত ক্লিক কৰিব লাগিব ওপৰ লেফ্ট কৰ্নাৰত 3 ডটত। তাৰপিছত ইয়াত যিটো আছে এপ্লাইড ডকুমেণ্ট লিষ্ট
ইয়াত আমাৰ কোনো ডকুমেণ্টছ এপ্লাই কৰা নাই, গতিকে আমি নিউ ৰিকুৱেষ্ট ডকুমেণ্টত ক্লিক কৰিব লাগিব। ইয়াত চাৰ্টিফিকেট থাকিব, ইয়াত আপোনালোকে অৰিজিনেল পাছ চাৰ্টিফিকেট দিব লাগিব, লাষ্ট কাৰেণ্ট ডিগ্ৰী যিটো আছে সেইটো দিব লাগিব। আপোনালোকৰ BA আছে, যাৰ BA হনাৰ্ছ আছে বা BA ৰেগুলাৰ আছে, CBCS যাৰ যিটো আছে সেইটো ইয়াত বহুৱাই দিব। তাৰপিছত ইয়াত ছাবজেক্টটো ক্লিক কৰিব, যাৰ যিটো ছাবজেক্ট আছে ছাবজেক্টটো ক্লিক কৰাৰ পিছত ইয়াত ইয়াৰ অফ পাছিংটো আছে, ইয়াত অপশ্যন এটা অহা নাই 2022, সেই 2022টো আহিব, কিন্তু এতিয়ালৈকে সেই 22 চনটো অহা নাই, হয়তো কিছু সময় পিছত গুৱাহাটী ইউনিভাৰ্চিটি দিব, গতিকে এতিয়া দিয়া নাই। তাৰপিছত ইয়াত আপোনাৰ ৰোল নম্বৰটো দিব লাগিব। তাৰপাছত ইয়াত যিখন কলেজ আছে সেই কলেজখন আপোনালোকে চিলেক্ট কৰিব লাগিব। তাৰপাছত আপোনালোকে এই ছেভত ক্লিক কৰিব লাগিব। এই পেজটোৰ পাছত আপোনালোকে এটা ফিজ পে' কৰিব দিব, অৰ্থাৎ অৰিজিনেল পাছ চাৰ্টিফিকেটখনৰ কাৰণে এটা ফিজ পে' কৰিব লাগে, আৰু সেই ফিজটো হৈছে 830 টকা পে' কৰিব লাগিব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যনখন ডাউনলোড কৰিব আহিব, আৰু যিখন ৰিচিপ্ট আছে পে'মেণ্ট সেই ৰিচিপ্টখন ডাউনলোড কৰি ল'ব। তাৰপাছত 90 দিন পাছত আপোনালোকৰ যিখন পাছ চাৰ্টিফিকেট আছে সেইখন ৰেডি হৈ আহিব, আৰু আপোনালোকে তেতিয়া পাছ চাৰ্টিফিকেটখন 90 দিন পাছত পাব। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি মোৰ ভিডিঅ'টোৰ পৰা অকণমান হ'লেও আপোনালোকে সহায় পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, কাৰণ আপোনালোকৰ এটা লাইকে মোক আগলৈকে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰাত সহায় কৰিব। গতিকে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। জয় আই অসম।